সাফল্যৰ পিছত গোসাইগাঁও মহাবিদ্যালয়ে আৰু 25টা বছৰৰ মহান সংকল্পৰে আগবাঢ়ি যাব। অধ্যক্ষ মহোদয়ৰ লগত মই আলোচনা কৰিছিলোঁ। মই সুধিছিলোঁ যে আমি পোষ্ট গ্ৰেজুৱেট ক্লাছ গোসাইগাঁৱত কৰিব পাৰিছোঁ নে নাই। তেখেতে মোক কৈছে যে 2টা ছাবজেক্টত এতিয়ালৈকে আমি পোষ্ট গ্ৰেজুৱেট কৰিব পাৰিছোঁ। মই আশা কৰোঁ অসম চৰকাৰে সমৰ্থন জনাব। অহা 3 বছৰৰ ভিতৰত গোসাইগাঁও কলেজৰ প্ৰতিটো ছাবজেক্টতে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী পঢ়াৰ ব্যৱস্থা হ'ব লাগে। গোসাইগাঁও মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ সমাপন অনুষ্ঠানটিত আজি আমি যোগদান কৰিলোঁ। এই মহাবিদ্যালয়ৰ উত্তৰোত্তৰ উন্নতি মই কামনা কৰিছোঁ। গোসাইগাঁও ডিষ্ট্ৰিক্ট কেতিয়া ঘোষণা হ'ব? সেইটোতো কথা এতিয়ালৈকে পতা নাই। গোসাইগাঁও উন্নয়নৰ কাৰণে বহু সব হৈ যাব, সব হৈ যাব, সববিলাক হৈ যাব। এটা শব্দ মই মুখেদি যি কওঁ এটা শব্দও আনইমপ্লিমেণ্টেড নাথাকিব। helicopter उड़ेगा अभी।